হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ নতুন এটা মিনি ব্লগত আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইটো হ'ল ভৈৰৱ, মানে আমাৰ দাদাৰ ল'ৰা। আপোনালোকে আজি গেছ কৰকচোন আমি মানে ক'ত যাই আছোঁ। ইয়াকতো আপোনালোকে চিনি পায়ে হয়তো, লাজুকী লতা বুলি, মানে সৌৰভ। এনেই ধেমালি কৰিছোঁ বাৰু। যিয়েই নহওক, সিফালে আছে বৌ। আপোনালোকে গেছ কৰিব নালাগে দিয়ক, মানে কৈয়ে দিয়ক। আৰু আমি আহিছোঁ বগৰী নিব, মানে যিটোহে ৰ'দ দিছে আজি। বৌহঁতেও ক'লে ব'ল বগৰীকে লৈ আহোঁ। আপোনালোকে বাৰু এনেকৈ খাই নে নাখায় কমেণ্টত ক'বচোন। আৰু ইফালে পুৰা বৌৱে বগৰী পৰাত ব্যস্ত হৈ আছে, আৰু ইফালে ভৈৰৱে পুৰা পথ তুলি আছে, আৰু ইফালে পুৰা সৌৰভে দল চপৰা বিচাৰি আছে, মানে বগৰী পাৰিবলৈ। আৰু ইফালে আমাৰ ধুনীয়াকে বগৰী পাৰা হৈ গ'ল। আৰু এইখিনিতে এটা কথা হ'ল নহয়, বৰ বেছি ডাঙৰ কথা নহয় অ'। আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ চাই, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। বেয়া নাপায় যদি ছাবস্ক্ৰাইবটো কৰি থবচোন দেই। মানে মই আগতীয়াকৈ ভিডিঅ' দিয়াৰ লগে লগে বেলেগতকৈ যাতে আপুনি আগতে চাব পাৰে। আৰু ইফালে পুৰা ভৈৰৱক মাকে পানী আনিবলৈ ক'লে, এই পানী জোকটো দাঙিবই পৰা নাই। বাৰু যিয়েই নহওক, এইটো হ'ল মোৰ মায়ে ধুনীয়াকে আপেল লৈ আহিছে।